कार्बि आंलं जिल्लानि लांहिननि खौरांगिरि रबिन बरुवानो आबकुनि साबसिन खुंगिरि बान्था 2023 खौ गथायदों। आसामनि खौरां बिजोंनि खौरांगिरि आरो खौरां बिजोङाव खामानि मावग्राफोरनि रैखाथि होनायजों लोगोसे खौरां बिजोंनि मानखौ लाखिनो थाखाय हादरसानि खौरांगिरि गौथुम आबकु एबा आसाम प्रेस करेस्पन्डेन्ट्स इउनियनखौ इं 1993 मायथाइनि 30 एप्रिल खालि गायसनदोंमोन। आबकुनि 16थि मिरुआरि मिड टार्म जथुम्माया 9 आरो 10 दिसेम्बर खालि बिश्वनाथ जिल्लानि गहपुर दालाइ खोन्दोआरि आफादनि बानजायनाय आरो गहपुर हालामनि सुबुंफोरनि हेफाजाबाव मुंख्लं नोगोर गहपुरनि सयदुवार फरायसालिमानि डक्टर भुपेन हाजरिका अडिटरियामाव जालाङो। बे जथुम्मानि गेजेरजों आबकुनि साबसिन खुंगिरि बान्था 2023 खौ आबकुनि गौथुमारि नेहाथारि, कार्बि आंलं जिल्ला कमिटि आबकुनि बोसोनगिरि, कार्बि आंलं जिल्लानि सदर दिफुनिफ्राय फोसावनाय सानसेयारि सलांद खौरां बिलाइ आरो आसाम टुडेनि खौरांगिरि रबिन बरुवानो होयो। मख'जाथावदि थांनाय 2022 मायथाइयाव आसाम सोरखारा रबिन बरुवानो खौरांगिरि पेन्सनखौ होयो। आबकुनि साबसिन खुंगिरि बान्था 2023 खौ मोननो हानानै रबिन बरुवाया गोजोननायजों ओरैबायदि फोरमायो। আপোনালোকক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোৱা 9 আৰু 10 তাৰিখে গহপুৰৰ শ্বহীদ নগৰী গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আবকুৰ ষষ্ঠদশ মধ্যকালীন অধিৱেশন অনুষ্ঠিত হৈছিল আৰু এই অধিৱেশনত কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট সাংবাদিকৰ লগতে মোকো তাত আবকুৰ শ্ৰেষ্ঠ সংগঠকৰ বঁটা 2023 মোকো প্ৰদান কৰিছিল। এই বঁটাটি পাই মোৰ ভালে লাগিছে, মানে খুব আনন্দ পাইছোঁ। দ্বিতীয়তে ভৱিষ্যতত আপোনাৰ পৰিকল্পনা কি জীৱনৰ? আৰু হয়, ভৱিষ্যতৰ পৰিকল্পনা মানে যিমান দিনলৈকে পাৰোঁ সাংবাদিকতা কৰি যাম আৰু তাৰ উপৰি কিছুমান গ্ৰন্থ প্ৰণয়ন কৰাৰ এটা ইচ্ছা আছে আৰু সেইসমূহ ইতিমধ্যে মই যোগতাই লৈছোঁ। পৰৱৰ্তী সময়ত নিশ্চয় ছপাশাললৈ নিয়াৰ চেষ্টা কৰিম। বৰ্তমানলৈকে আপুনি বঁটা হিচাপে কিবা আগত পাইছে নেকি? এতিয়ালৈকে আগত পোৱা নাই, এই প্ৰথম। দ্বিতীয়তে আপুনি যিহেতু অসম চৰকাৰৰ সাংবাদিক পেঞ্চন প্ৰাপ্ত হৈছে, হয়, গতিকে এই গোটেইখিনি লৈ আপুনি কি ক'ব? গোটেইখিনি লৈ মই ক'বলগীয়া একো নাই। মানে ধৰক পেঞ্চন অসম চৰকাৰৰ পৰা পাইছোঁ, গতিকে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ মূলতে হ'ল একেৰাহে 20 বছৰ বা 20 বছৰ ওপৰত যিসকল সাংবাদিকতা কৰি আছে তেখেতসকলক যোগ্যতা ভিত্তিত এই পেঞ্চনসমূহ প্ৰদান কৰা হয়। গতিকে ময়ো ভাবোঁ যে আমি চৰকাৰৰ পৰা যি পেঞ্চন পালোঁ তাৰ বাবে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত কিবা ক'ব নেকি? আৰু শেষত এইটোকে ক'বলৈ বিচাৰিছোঁ যে আজি বৰ্তমান আমাৰ ৰাজ্যখনৰ যি বিশৃংখল অৱস্থা, তাত আমাৰ সাংবাদিকসকলৰ যথেষ্ট কৰণীয় আছে। আৰু বিশেষকৈ উঠি অহা প্ৰজন্মক এটা কথা মানে আহ্বান জনাব বিচাৰোঁ যে এনেই সময় নষ্ট নকৰি সাংবাদিকৰ দৰে এটা পবিত্ৰ সেৱাত যাতে ভৰ্তি হয় তালৈ মই নতুন প্ৰজন্মক আহ্বান জনাইছোঁ।